শিৱসাগৰ ফ'ৰলেন নিৰ্মাণত অনিয়ম গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। উল্লেখ্য যে শিৱসাগৰৰ জাজিৰ পৰা ডিমৌ আৰু ডিমৌৰ পৰা মৰাণলৈ ফ'ৰলেন নিৰ্মাণৰ কাম বিগত 4 মাহ ধৰি বন্ধ হৈ আছে। এই অংশৰ মূল কামৰ ঠিকা লাভ কৰা GDCL নামৰ প্ৰতিষ্ঠানটোৱে KCC আৰু কাপাচি নামৰ দুটা কোম্পানীক ছাব কণ্ট্ৰেক্ট প্ৰদান কৰিছিল। দীৰ্ঘদিন ধৰি GDCL নামৰ কোম্পানীটোৱে এই দুটা কোম্পানীক বিলৰ টকা আদায় নিদিয়াৰ বাবে বিগত 4 মাহ ধৰি ফ'ৰলেনৰ কাম বন্ধ হৈ আছে, যাৰ বাবে পথ নিৰ্মাণত শিল মাটি বালি যোগান ধৰা আৰু সৰু সুৰা বাহন ৰুলাৰ JCB আদি ভাড়ালৈ দিয়া বহু স্থানীয় লোকে প্ৰাপ্য ধন লাভ কৰা নাই। দেশমৰ্মে আজি শিৱসাগৰ যোৰহাট আৰু ডিব্ৰুগড় চৰাইদেউ জিলা সমিতিয়ে এই ফ'ৰলেনযুক্ত কেলেংকাৰী তথা পুনৰ নিৰ্মাণৰ দাবীত আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ফ'ৰলেনযুক্ত পথ নিৰ্মাণ কোম্পানী GDCL কোম্পানীয়ে যি অন্যায় দুৰ্নীতি কৰি পথ নিৰ্মাণ কৰিছে তাৰ ওপৰত আমি এক তদন্ত বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। তাৰ লগতে আৰু এটা কথা আমি GDCL কোম্পানীক সকিয়াই দিব বিচাৰিছোঁ, তেওঁলোকে 30% ধন অলৰেডি মোকলাই আনিলে, তেওঁলোকে কাম কৰিছে মাত্ৰ 10% কাম। তাৰ উপৰিও যিসকল ঠিকাদাৰে আমাৰ খিলঞ্জীয়া ঠিকাদাৰ আমাৰ অসমীয়া ঠিকাদাৰ ইয়াত কাম কৰিছে, সেই কাম কৰা ঠিকাদাৰখিনিক এতিয়ালৈকে তেওঁলোকে পুঁজি মোকলাই দিয়া নাই। কি কাৰণে পুঁজি মোকলাই দিয়া নাই এইটো এটা ৰহস্য বিষয়। আমাৰ এই অসমীয়া ঠিকাদাৰসকলে মাটি ছাপ্লাই দিছে, বালি ছাপ্লাই দিছে, শিল ছাপ্লাই দিছে, অন্যান্য ধৰণৰ যিকোনো কামত তেওঁলোকক সহযোগিতা আগবঢ়োৱা স্বত্তেও এই বহিৰাগত কোম্পানী GDCL কোম্পানীয়ে আজিলৈকে আমাৰ এই উপ ঠিকা যিসকল ব্যক্তিক দিছে সেই ব্যক্তিসকলক আজি ধন মোকলাই দিয়া নাই। যিহেতু মাঘ বিহু হৈ গ'ল, তেওঁলোকে আজি পানীত এটা হাঁহ নচৰা এটা অৱস্থা সৃষ্টি হৈছে। বহুতো থলুৱা নিবনুৱা ইয়াত জড়িত হৈ আছে এই কোম্পানীত। সেইটো কাৰণে আমি GDCL কোম্পানী সকিয়াই দিব বিচাৰিছোঁ, অতি সোনকালে তেওঁলোকে পথ নিৰ্মাণ কৰক, নহ'লে অসম এৰি তেওঁলোকে ইয়াৰ পৰা যাব লাগিব। যাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি ফ'ৰলেনৰ কামত সংঘটিত অনিয়ম আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে ফ'ৰলেনৰ কাম আৰম্ভ কৰিবলৈ দাবী জনায়।